নীল সমুদ্ৰৰ কথা আৰু মৌচুমী বুঢ়াগোহাঁইৰ আবৃত্তিৰে এয়া মৃত্যু মিছিল। মৃদু বতাহত মই মৃত্যুৰ গোন্ধ পাওঁ। ভয়ত কঁপি কঁপি কোঙা হৈ পৰে হাওঁফাওঁ। আৰু মই নিজৰ ভিতৰতে পলাই পত্ৰং দিওঁ। চীনৰ পৰা যাত্ৰা কৰা মৃত্যুৰ মিছিল বিয়পি পৰা দেখোঁ। ইৰাণ, ইটালী, ফ্ৰান্স, ভাৰতসহ পৃথিৱীৰ চুকে কোণে। কিন্তু এই মিছিল চাই লৰালিৰ দৰে দৌৰি গৈ থিয় নিদিওঁ ৰাস্তাত। মই ভীষণ বেপেৰুৱা কাপুৰুষৰ দৰে নিজক আবদ্ধ কৰি ৰাখোঁ চাৰিবেৰৰ মাজত। মুছলমানসকলৰ হৃদপিণ্ড মক্কাৰ কাবা অথবা হিন্দুসকলৰ ত্ৰিবেণীৰ ঘাট শূন্য পৰি কান্দি থকা দেখোঁ। প্ৰতিটো উপাসনালয় শূন্য পৰি আছে সিদিনাৰ পৰাই। কোনোৱেই নাযায় তালৈ, কোনেও উপাসনা নকৰে তাত। মই দুচকু বন্ধ কৰিলে বিধাতাৰ দুচকুত অশ্ৰু দেখোঁ। তেওঁৰ সৃষ্টিৰ অবাধ্যসকলক শাস্তি দিলেও সৃষ্টি জগত বিনয়ী হৈ স্মৰণ নকৰে কিয় তেওঁক? কিয় গাধৰ দৰে গোমূত্ৰ গোবৰক নিজত পোতে? কিয় মানিমুনি পাতৰ মাজত আটক হৈ পৰে মূৰ্খবোৰ? কিয় তেওঁৰ পৰা আশ্ৰয় নিবিচাৰে যিজন কৰোণাময়? মই ডাক্তৰ আৰু নাৰ্ছসকলৰ মাজত দেৱতা দেখোঁ। সিহঁতে স্বাৰ্থহীনভাৱে স্বাৰ্থপৰ মানুহক ভাল পায়। এই দেৱতাসকলক কেতিয়াবা মানুহৰ দৰে কন্দা দেখোঁ, যেতিয়া সিহঁতৰ চকুৰ সন্মুখৰ পৰা পলায়ন কৰি কোনোৱে মৃত্যুৰ মিছিলত যোগদান কৰে। মই সিহঁতক সদ্য ফুলা ফুলটিৰ দৰে হাঁহি থকাও দেখোঁ, যেতিয়া কোনো লোক সুস্থ হৈ ঘৰলৈ উভতে। মানুহক জীয়াই তুলিবলৈ যাওঁতে এই দেৱতাসকলৰ চকুৱে মুখে ক্লান্তি দেখোঁ মই। আকৌ মানুহক বচোৱাৰ স্বাৰ্থত সিহঁতক মৰাও দেখোঁ অসহায়ভাৱে। মই এগৰাকী শ্ৰীমান শৰ্মাক চিনি পাওঁ, যিয়ে মৃত্যু ভয়ক অৱহেলা কৰি জনগণৰ কাৰণে উন্মাদ, যিয়ে জনগণক নিজৰ পৰিয়ালৰ দৰে ভাবে সৰ্বদাই। সিহঁতৰ কষ্টত তাৰ দুচকুৰে অশ্ৰু বয়। কেতিয়াবা ভাবিলে আচৰিত লাগে, জাষ্টিন ক্ৰুডো অথবা শ্ৰীমান শৰ্মাৰ দৰে এজন লোক কিদৰে কোটি কোটি জনতাৰ জনক জননী হয়। সেয়াও চাই থাকোঁ মাথো অবাক নয়নেৰে। মই ঘৃণা ভৰা দুচকুৰে এখন দেশৰ কিছুমান মন্ত্ৰীৰ নামেৰে ছাগলীৰ পাল দেখা পাওঁ, যিয়ে মৃত্যুক বুঢ়া আঙুলি দেখুৱাই জনগণক মূৰ্খ সাজে, মাথো ক্ষমতাৰ চকীখন দখল কৰিবলৈ। মই সিহঁতৰ মৃত্যুক কামনা কৰা দেখিছোঁ এইখন দেশত। সিহঁতৰ গাল ভৰা গল্প জাহিৰ কৰি কৰি সিহঁতৰ উন্নয়নৰ ফটা ধূলৰ আৱাজত মৃত্যু আগবাঢ়ি আহে ক্ষুৰ্ধাৰ্ত ৰাক্ষসৰ দৰে। মই দুচকু বন্ধ কৰিলেই দেখোঁ ৰাজপথ, অলি গলি, গাঁৱৰ পথাৰৰ মাজতো মৰা সপৰি আছে বিক্ষিপ্ত স্তূপৰ দৰে। কি ভীষণ ভয়ংকৰ সেই মৃত্যু! মই বৃদ্ধাগৰাকীক মিনতি কৰা শুনা পাওঁ, জীৱনৰ শেষ সূৰ্যাস্ত দেখুৱাৰ কাৰণে। কলিজাৰ টুকুৰা সন্তান, মা দেউতা, আত্মীয় পৰিজন, বন্ধুৰ প্ৰিয় মুখখন দেখাৰ ক্ষুধালৈ মই সিহঁতক মৰি থকা দেখা পাওঁ। এবুকু যন্ত্ৰণা বুকুত সামৰি লৈ মৰাৰ পিছতো মই সিহঁতক লাঞ্ছিত হোৱা দেখা পাওঁ, যেতিয়া সিহঁতৰ মৃতদেহৰ কফিনত ৰছীৰে বান্ধি কবৰত পেলাই অথবা পোৰা হয় সজল নয়নেৰে।
মই মৃত্যু ভয়ত ভীতত নহওঁ, ভীতত হৈ পৰিছো দুৰ্ভোগ ভোগাৰ আশংকাত। প্ৰিয়জন কাষলৈ নাহিব, বিদায় বেলাত চুম্বন নকৰিব, এয়া জানো নহয় চেপা যন্ত্ৰণা মৃত্যুতকৈ অধিক পৰিমাণৰ? তোমাৰ অবাধ্য গোলামসকলৰ ওপৰত আৰু অভিমান কৰি নাথাকিবাহে পৰম পিতা। ক্ষমা কৰা তোমাৰ মানৱ জাতিক। তোমাৰ কৰোণাৰে শীতল কৰা সহস্ৰ তপ্ত অক্ষিযুগল। অভিশপ্ত এই মৃত্যুৰ মিছিল চুৰমাৰ কৰি তুমি পুনৰাই আৰম্ভ কৰা জীৱনৰ মিছিল। তোমাৰ নাম প্ৰশংসাৰে দুনাই আৰম্ভ হওক প্ৰশস্তি ইবাদত। মন্দিৰ মছজিদ গীৰ্জা সৰ্বত্ৰে পৃথিৱীৰ প্ৰতিটো প্ৰান্তৰত।